खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। उदालगुरि जिल्लानि पुथिया साहा बागानाव हाग्रानि मैदेरा आदार नागिरना फैनानै माखासे न'खरनि न' बां सिफायना गारलाङो। अखानायसै समाव माखासे हाग्रानि मैदेरफ्रा पुथिया नामखाति बस्तियाव हाबफैनानै न' बां सिफायना खहा खालामना गारलाङो। আজি দিনভৰ আপোনালোকৰ ঘৰটো নষ্ট হৈছে, কেনেকুৱা হ'ল ঘৰটো? কেনেকুৱা হ'ল মানে তহঁততো দেখি পাইছা, মইতো ৰাতি হেৰি ঘৰে নাছিলো। মই লাইনত গ'লো ঘুমাবা কাৰণে, তো ৰাতি আৰু গোহাঁই আহি আৰু ঘৰটো ভাঙি দিল। কোন গোহাঁই মানে হাতী আহি কেইটামান মানে 11 বাজিছিল, 11 বজাতে হৈছিল এটা। আৰু মই শুনি আৰু মোৰ কাণত মই শুনিলো যে মোৰতো ঘৰটো গেলে। মানুহবিলাক কৈছে যে তোৰ ঘৰটো ভাঙছে ভণ্টি বুলি ক'লে। তো মই মানে বহুত দুখ কৰিলো মনত। মই আপোনাৰ লগত কোনে কোনে থাকে? মোৰ লগত মোৰ এটা ছোৱালী থাকে আৰু এটা ছোৱালী মোৰ বাহিৰত আছে আৰু এটা সৰু আছে। মই খবৰটো পালো যে বনৰীয়া হাতীয়ে ঘৰখন ভাঙিছে। আমি প্ৰত্যেক বছৰে গম পাওঁ যে ভাৰত ভূটান সীমান্তৰ পৰা যি বনৰীয়া হাতীৰ জাকটো আহে আৰু তাৰে মাজত 1, 2, 3টা মান হাতী সোমাই কালি ৰাতি এনে 12টা মান বজাত এই ঘৰটো এজন দুখীয়া মহিলাৰ ঘৰটো ভাঙি চুৰমাৰ কৰে আৰু লগতে বহুত সা সম্পত্তিৰ নষ্ট কৰে। ইয়াৰ ক্ষেত্ৰত আমি আগতেও বহুত বন বিভাগক আমি জনাইছো, কিন্তু আজিলৈকে আমাৰ বন বিভাগৰ পৰা এতিয়ালৈকে কোনো মানুহ ইয়াতে আহি উপস্থিত হোৱা নাই। আৰু আজি অকল নহয়, আগতেও আমি যেতিয়া জনাই আছিলো তেতিয়া অহা নাছিল। যেতিয়া আমি ৰাতি সিহঁতক কল কৰো, সিহঁতে কয় যে হয় আমি 2জন মান আছো বা 3জন আছো, এতিয়া যাব নোৱাৰো। এনেকৈ গাফিলতি কৰি আছে সিহঁতে, মানে চৰকাৰৰ দৰমাটো এনে খাই আছে সিহঁতে। যেতিয়া আমি মাতো সিহঁতে নাহে। আৰু যেতিয়া সব হৈ যায় কিবা ছচিয়েল মিডিয়াত বা নিউজত আহে, তেতিয়াহে খবৰ ল'বলৈ আহে নিজৰ এইটো চাকৰিটো ৰক্ষাৰ কৰাৰ কাৰণে। তো মই অনুৰোধ জনাইছো আমাৰ এই বন বিভাগক, যেতিয়া আমি লাইন হওক বা বস্তিৰ পৰা আমি সিহঁতক খবৰ দিওঁ যে হাতী সোমাইছে বা খেতি বাতি নষ্ট কৰিছে বা ঘৰ চৰ ভাঙিছে, সিহঁতে অলপ গুৰুত্ব সহকাৰে ল'ব লাগে বস্তুটো। আৰু আজি এই দুখীয়া পৰিয়ালটো যি ঘৰখন ভাঙি নষ্ট কৰিছে, ৰাতিপুৱা মোক জনাইছে ঘটনাটো। এনেতো মই ৰাতিয়ে গম পাওঁ, কিন্তু ৰাতিপুৱা যাই মোৰ ঘৰত জনাইছে যে আমাৰ ঘৰখিনি ভাঙি চুৰমাৰ কৰি দিছে। তেতিয়া আমাৰ এই পাৰ্টিৰ ৱৰ্কাৰ তথা আমাৰ এই উপস্থিত আছে আমাৰ আচাৰ কৰ্মকৰ্তা, লগতে আমি সকলোৱে একলগ হৈ আহি আৰু আজি তেওঁৰ কাৰণে এনেতো আমি কমপ্লিটলি এতিয়া ভালকে বনাই দিব নোৱাৰো, কিন্তু নিজে ভাত চাত বনাই খোৱাৰ কাৰণে আমি টেম্পৰাৰী একটা ঘৰ বনাই দিছো।